চাওঁতে নিৰ্বাচনো আহি পালে আৰু লগতে জুবিনদাৰ ন্যায় কথাও বাদ দিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আপোনালোকে খাটি অসমীয়া হয় নহয় সেইটো কওক। যদি আপোনালোকে খাটি অসমীয়া হয় তেতিয়াহ'লে 9 তাৰিখে নিৰ্বাচন, তাত বিচাৰ কৰিব আপোনালোকে জুবিনদাৰ ন্যায় লাগে নে বিজেপি চৰকাৰ আৰু এবাৰ লাগে। যোনটো চৰকাৰে নেকি পি প্লেনিং কৰি জুবিনদাক মাৰিলে সেইটো চৰকাৰক আপোনালোকে পক চেলেকি আছে। কিয় সেইটো চৰকাৰক পক চেলেকি আছে কওক। পি প্লেনিং কৰা চৰকাৰটো যদি জুবিনদাই যদি সেইটো চৰকাৰৰ পৰা যদি ন্যায় নাপায় বা সেইটো চৰকাৰে যদি পি প্লেনিং কৰি মাৰিছে তেতিয়াহ'লে আপোনালোকে কিয় বিজেপিৰ পক চেলেকি আছে, কিয় চেলেকিছে? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিয় পক চেলেকি আছে? প্ৰায়ভাগ মহিলা সেইদিনাও দেখিছোঁ চুমা খাই দিছে, তাৰ মানুহজনে মহিলাজনী ডিভোৰ্চ দি দিলে। এটাতো একদম উঠি অহা এটা পৰিয়াল চফা হৈ গ'ল, আকৌ সেইজন মানুহৰ প্ৰতি যে ইমান চেলেকি আছে। কি লৈ পিনে আপোনালোকে এইটো বিচাৰ কৰিছে যে কেনেকৈ বিজেপি চৰকাৰ জিকাওঁ আপোনালোকে সেইটো ভাবি আছে হা? এই সাধাৰণ মিঠাতেল লেবেলৰ কাৰণে নেকি কৰি পিনে আছে মিঠাতেল লেবেলৰ কাৰণে? কোনটো দিন সেইটো দিন ক'লে গ'ল যোনটো দিনত নেকি আপোনালোকে কান্দি পিনে কৈছিলে জুবিনদাৰ ন্যায় লাগে। আজি নেকি কি বুলি কৈছে আপোনালোকে বিজেপি চৰকাৰ লাগে। কিয় লাগে বিজেপি চৰকাৰ? কিয় লাগে বিজেপি চৰকাৰ? মই কৈছোঁ আপোনালোক কিয় লাগে বিজেপি চৰকাৰ সেইটো কওক। কি তেওঁলোকে কি ভাল কাম কৰিলেও বিজেপি চৰকাৰ কওক। যোনটো মানুহে নেকি 40টা 45টা গান গালে সেই মানুহটোক পি প্লেনিং কৰি হত্যা কৰিলে। কোনে হত্যা কৰিলে? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পাৰিলে এতিয়ালৈকে তেওঁলোকে নিতুমণি শইকীয়া আৰু বিক্ৰ দাসকো হত্যা কৰিব পি প্লেনিং কৰি। আমাৰ লেখীয়া মানুহ হত্যা কৰিবলৈ তেওঁলোকক কিমান টাইম লাগে? তথাপি সত্যবাদী মানুহে সত্য কথা কৈছোঁ, যদি বিজেপিক যদি ভোট দিয়ে আপোনালোকে তেতিয়াহ'লে আপোনালোকে জুবিনদা দেশৰ মানুহ নহয়। সঁচা কথা 9 তাৰিখে ইলেকশ্যন হয়, 9 তাৰিখে নিৰ্বাচন, তাত বিচাৰ কৰিব আপোনালোকে জুবিনদাৰ ন্যায় লাগে নে হিমন্ত বিশ্ব শৰ্মাক লাগে। আজি বহুতে চেলেকি আছে, বহুতে তেওঁ পক চেলেকি আছে, বহুতে চুমা খাইছে, হয়তো মানে তেওঁলৈ বিয়া হৈ গুচি যাব। অসমৰ মহিলাসকল মিঠাতেলৰ কাৰণে কৰি মুখখন মেলি দিছে। কি আপোনালোক কি স্বাৰ্থ থাকিলে কওক? কি স্বাৰ্থ থাকিলে? লাজ নাপায় নেকি আপোনালোকে? লাজ পাব লাগিছিল অলপ। তেওঁলোকৰ ইমানে ফুটনি হৈ গ'ল, বিজেপি মানুহৰ ঘৰে ঘৰে গৈ পিনে ধমকি দিছে। মানে ইমান পাৱাৰ, বাপৰে বাপ। দেশৰ পৰা চব পইচাটো লুটিলে, অসমৰ মানুহক লেংটা কৰিলে, উলংঘ কৰিলে, পইচাৰ পৰা লুটি কিন্তু মহিলাসকলে তেওঁলোকৰ পক চেলেকি আছে। সত্য কথা কৈছোঁ, মহিলাসকলে তেওঁলোকৰ পক চেলেকি আছে। কিছুমান মানুহে বিজেপি অন্ধভুক্ত, কিছুমানে বেয়া পাব যে বিজেপিয়ে বহুত ভাল কাম কৰিলে বুলি ক'লে। কি ভাল কাম কৰিলে আপোনালোকে সকলোৱে একদম চকুটো এনেকৈ জপাইলে দেখি যাব। তাত ভাবিছে যে দেশখন চম্ভালি আছে, বহুত ভাল কাম কৰি দিলে বুলি। এইটো সত্য কথা, দেশখন চম্ভালিছে। কিন্তু যে সেইটো মানুহক, যোনটো মানুহক নেকি আপুনি ভাবিছে কেনেকৈ পি প্লেনিং কৰি মাৰিলে হা, সেইটো মানুহটোৰ প্ৰতি আপোনালোকৰ মৰম চেনেহ নাইকিয়া হৈ গ'ল। ইমান তেওঁ আমাৰ কাৰণে গান দি থৈ গ'ল, সেইটো মানুহক আপোনালোকে ন্যায় লাগে নালাগে? যদি ন্যায় লাগে স্পষ্টভাৱে মই কৈছোঁ 9 তাৰিখে বিচাৰ কৰিব, 9 তাৰিখে বিচাৰ হ'ব। যদি